এই মুহূৰ্তে জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আছিল। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে আজি বিসংগতি। এবাৰ ইভিএমৰ বিসংগতি পোহৰলৈ আহিছে। এটা ভোট কেন্দ্ৰত ইভিএমত 7 জনে ভোট দিছে আৰু তাৰ পিছতে ইভিএমত উঠিছে 57টা ভোট আৰু তাৰ পিছত লাগিছে হোৱা দোৱা। কি হৈছে ইভিএমত? ইতিমধ্যে ভোটাৰসকলে হাহাকাৰ লাগিছে, ভোটাৰসকলৰ মাজত হাহাকাৰ লাগিছে, কিয়নো ইভিএমত 57টা ভোট উঠিছে। ইভিএমত দিয়া হৈছিলে ভোট, মাত্ৰ 7 জনে ভোট দিছিলে আৰু তাৰ পিছতে ইভিএমত দেখা গৈছে যে 57টা ভোট। কাজিৰঙা সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰতে ইভিএমত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। 7টা ভোটৰ বিনিময়ত ইভিএমত বন্দী হৈছে 57টা ভোট আৰু তাৰ পিছত লাগিছে কেন্দ্ৰটোত হোৱা দোৱা। ভোটদান কৰিছিল 7জন লোকে মাত্ৰ ভোটদান কৰিছিলে, কিন্তু ইভিএমত সংখ্যা বাঢ়িছে 57টা। ইভিএমত অধিক ভোট দেখুৱাইছে বহৰমপুৰৰ পহুকটা পানীগাঁও ভোট কেন্দ্ৰত। ইভিএমত অধিক ভোট দেখুৱাইছে বহৰমপুৰ পহুকটা পানীগাঁও ভোট কেন্দ্ৰটোত আৰু 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই অঘটন। আৰু লগে বন্ধ কৰি দিয়া হৈছে ভোট গ্ৰহণ কেন্দ্ৰটো। লগে বন্ধ কৰি দিয়া হৈছে। যিসকলে ভোট দি ইতিমধ্যে ঘৰমুৱা হৈছে বা যিসকল ঘৰত গুচি গৈছে সেইসকলক পুনৰ ভোট দিবৰ কাৰণে কোৱা হৈছে। ইভিএম মেৰামতি কৰি পুনৰ 1 ঘণ্টাৰ মূৰত আৰম্ভ কৰা হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ভোট দি ঘৰলৈ যোৱা 7জন লোকক ঘৰৰ পৰা মাতি অনা হৈছে আৰু তেওঁলোকক ভোট দিবলৈ কোৱা হৈছে। তেওঁলোকে পুনৰ ভোটাধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে আৰু এইদৰেই বিসংগতিৰ সৃষ্টি হৈছে আজি ভোট গ্ৰহণ কেন্দ্ৰত। আৰু সমগ্ৰ কাজিৰঙাত এতিয়া হোৱা দোৱা লাগিছিল, যি সময়ত ভোট গ্ৰহণ কেন্দ্ৰতে এইদৰে এক ইভিএমত বিসংগতিৰ সৃষ্টি হৈছিলে। পানীগাঁৱৰ 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰতে এইদৰে ডাঙৰ অঘটন সংঘটিত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ভোট কেন্দ্ৰতে মৃত্যু হৈছে ৰাইজৰ দলৰ এইগৰাকী কৰ্মীৰ। ভোটদান চলি থকাৰ মাজতে ভোট কেন্দ্ৰত এক অঘটন সংঘটিত হৈছে। ভোটদান চলি থকাৰ মাজতেই এইগৰাকী ৰাইজৰ দলৰ কৰ্মীৰ মৃত্যু হৈছে। নিৰ্বাচনী কাৰ্যালয়ত মৃত্যু হৈছে এইগৰাকী ৰাইজৰ দলৰ কৰ্মীৰ। নিৰ্বাচনী ব্যস্ততাৰ মাজতেই হৃদক্ৰিয়া বন্ধ হৈ গৈছিল হঠাৎ সংগীতা গগৈৰ আৰু তাৰ পিছতে হঠাৎ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে হৃদক্ৰিয়া বন্ধ হৈ এইদৰে সংগীতা গগৈয়ে কৰুণ মৃত্যুক সাৱটি লৈছে। বামুণমুখ পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত এই শোকাবহ ঘটনা সংঘটিত হৈছে আৰু আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।